বজাৰৰ পৰা আজি এটি আঠিয়া কলৰ কলডিল লৈ আহিলোঁ। দেখিছেনে কি ধুনীয়া কলডিলটি? বৰ বেছি ডাঙৰ নহয়। মায়ে ক'লে বোপাই যা লোকেল মুৰ্গী বনা আজি, তাকো কলডিলৰ সৈতে। এয়া কলডিলখিনি কাটি ল'লোঁ। গৰম কেৰাহীত দি দিলোঁ তেল, শুকান জলকীয়া, ধনিয়া গুটি, গোটা জিৰা, লং ইলাচি, ডালচেনি গোটেইখিনি দি দিলোঁ। তাৰপাছত দিলোঁ এতিয়া পিঁয়াজখিনি। গোটেইখিনি এতিয়া ভাজিম অলপ সময়, খন্তেক সময়ৰ কাৰণে। ইয়াত আছে মিট মছলা, চিকেন মছলা, জিৰা পাউডাৰ, কাশ্মীৰী মিৰ্চি আৰু ব্লেক পেপাৰ পাউডাৰ। গোটেইখিনি একেলগে পিঁয়াজৰ লগত দি দিলোঁ। গোটেইখিনি এতিয়া একেলগে ভাজিম খন্তেক সময়। খন্তেক সময় ভজাৰ পিছত দি দিলোঁ এতিয়া হালধি গুড়ি আৰু অলপমান ভাজিছোঁ। এতিয়া দি দিলোঁ লোকেল মাংসখিনি, লোকেল চিকেনখিনি। এইখিনি এতিয়া পিঁয়াজৰ সৈতে একেলগে লৰাই আছোঁ, ভাজি আছোঁ। সামান্য পৰিমাণৰ সোৱাদ অনুযায়ী নিমখ আৰু অলপমান লৰাইছোঁ। খন্তেক সময় লৰাৰ পিছত এতিয়া দি দিলোঁ আলুখিনি। এতিয়া মাংসখিনি আলুখিনিৰ সৈতে আৰু অলপমান ভাজিছোঁ, লৰাই আছোঁ। খন্তেক সময় ভজাৰ পিছত এতিয়া এখন ঢাকনি দি দিলোঁ। গেছৰ ফ্লেমটো ল', ঢাকনিখন গুচালোঁ। ঢাকনিখন গুচাই মেইন যিখিনি বস্তু কলডিলখিনি এতিয়া মাংসখিনিৰ লগত দি দিলোঁ। এতিয়া কলডিলে মাংসই একেলগে ভাজি আছোঁ। ঢাকনিখন লগাই দিলোঁ, ঢাকনিখন গুচালোঁ। গেছৰ ফ্লেমটো অলপমান ল', মাজে মাজে বঢ়াইছোঁ, মাজে মাজে কমাইছোঁ। এয়া এতিয়া ধনিয়া গুটি, জিৰা গুটিৰ এটা পাউডাৰ পেষ্ট কৰি লৈছিলোঁ, দিলোঁ ইয়াত। এতিয়া গৰম পানী খন্তেক সময় উতলি আছে। দি দিলোঁ ইয়াত আদা নহৰু জলকীয়া পেষ্টখিনি। আজি আদা নহৰু জলকীয়া পেষ্টখিনি মই অকণমান দেৰিকৈ দিছিলোঁ। এতিয়া আঞ্জাখন উতলি আছে। এয়া প্ৰায় আমাৰ কলডিলৰ সৈতে লোকেল মুৰ্গীখন বনোৱা হৈ গ'ল, ফাইনেলি ৰেডি। মই আৰু এতিয়া এটা বস্তু বনাম, সেইটো হ'ল আজি এয়া তিল চাটনি। তিলৰ লগত অকণমান মুগ মচুৰ দালি দিছোঁ, জিকাই থৈ দিছিলোঁ এইখিনি অলপ মই। তাৰপিছত ইয়াত দিলোঁ জলকীয়া আৰু আদা নহৰু পেষ্ট কৰিলোঁ। এয়া তিল চাটনিখিনি হৈ গ'ল। এতিয়া প্লেটখন ৰেডি কৰোঁ ব'লক। দেখিছেনে ধুনীয়াকৈ এতিয়া মাংসখিনি এটা বাতিত লৈ আছোঁ। কলডিলৰ সৈতে লোকেল মুৰ্গী, লোকেল কুকুৰাৰ মাংস। এয়া প্ৰায় ৰেডি হৈছে। এয়া আমাৰ আজি থালিখন সাজু হৈ গ'ল। লোকেল মুৰ্গী, কলডিলৰ সৈতে লোকেল মুৰ্গী, তিল চাটনি আৰু এয়া চালাড। চ' এয়া আছিলে ভিডিঅ'টি।